হাই গাইজ, চ' ৱেলকাম বেক টু আৱাৰ চেনেল ডিয়াৰ গুণগুণ। গাইজ কি খবৰ, আপোনালোকৰ ভালে আছেনে? মই বাৰু ভালে আছোঁ। মানে গাইজ আজি হৈছে মোৰ বাৰ্থডে, হেপী বাৰ্থডে। মানে আজি দিনটোতে মই জন্মগ্ৰহণ কৰিছিলোঁ। মানে গাইজ কিবা প্লেনিংটো কিবা বেলেগ আছিল, আজি হৈ গ'ল বেলেগ। মানে আমাৰ দাদা এটা ঘৰৰ ওচৰৰ দাদা এটাই ক'লে যে 1 তাৰিখে কেটাৰিং আছে, মানে আজি 21 তাৰিখে কেটাৰিঙখন আছে, যাব পাৰিবি নেকি? আৰু মানে তাৰিখটো কোৱা নাছিল, এই বাৰটো কৈছিল শুক্ৰবাৰটো, মই পটককৈ হ'ব দে বুলি ক'লোঁ। সেইকাৰণে কেটাৰিংটো মই ৰাখিছিলোঁ। এতিয়া নগ'লেও নহয়, চ' যিহেতু কথা দিছোঁ যাম বুলি, সেই তাত যাব ওলাইছোঁ। যি হোৱাৰ পিছত দেখা যাব। চ' ব'লক। এই গাইজ আমি ভোজ দিব যাই আছোঁ। আমাৰ কেটাৰিংটো আছে চেঙাপথাৰত, আৰু ইয়াতে মই তেল দিব তেল ভৰাব আহিছোঁ এতিয়া। গাইজ আমি আহি পাই গ'লোঁ চেঙাপথাৰ হাইস্কুল। মানে চাহজন এইখন স্কুলৰ পৰা বিদায় হ'ব, এইখন স্কুলখন। আৰু এতিয়া যাম আমি ঘৰলৈ। গাইজ আমি আহি পাই গ'লোঁ ছাৰজনৰ ঘৰ, আৰু এয়া বঢ়িয়াকৈ ছাৰৰ ফটোখন বাহিৰত থৈ দিছে। চ' এতিয়া ছাৰ আছে স্কুলত মিটিঙত, আৰু আহিব তেওঁ। গাইজ আমাৰ কামবোৰ ভোজঘৰতহে, এই আমাৰ মানে ডাইৰেক্ট ভোজঘৰলৈকে অহা যায়, আৰু চোতালত কি আছে কি নাই সেইবিলাক চোৱাই নাযায়। আৰু এয়া গাইজ বঢ়িয়াকৈ সজাই থৈ দিছে ডাইনিং টেবুল, আৰু এই ঘৰটো হৈছে ভোজঘৰ। এয়া বঢ়িয়াকৈ ভাত মাংস মাছ পূৰা বনাই ৰেডি কৰি থৈ দিছে। এই আমাৰ ৰান্ধনী কনক খুৰা আৰু নিজাৰা দুটাই একেলগে আছে। কনক খুৰাই পূৰা ভাত লাৰি দি আছে। এয়া গাইজ ষ্টুডেণ্টবিলাক পূৰা ভোজঘৰলৈ আহিল ভাত খাবলৈ, আৰু ছাৰো আহিল পূৰা। ছাৰ চোতালত এতিয়া মিটিং হৈ আছে। আৰু গাইজ ছাৰ মানে এটা শিক্ষাগুৰুৰ কাৰণে মই তেওঁক ছাৰ বুলি সম্বোধন কৰিছোঁ, বা ছাৰ বুলি মাতিছোঁ। মানে মই গাইজ ইয়াত পঢ়া নাই, মানে মই জনাঞ্চলত পঢ়িছিলোঁ। যিহেতু তেওঁ এজন শিক্ষাগুৰু, সেয়েহে তেওঁক মই সেইবাবে ছাৰ বুলি মাতিছোঁ। এই গাইজ মানে গধূল হৈ গ'ল, এয়া আমাৰ ভোকো লাগিল। মানে আমি কেটাৰিঙৰ মানুহটো, সেয়া আমি লাষ্টত খাওঁ ভাত। আৰু এয়া চুমু পূৰা ভাত খাই হাঁহি আছেই, আৰু ইফালে মাইনা অসীমো খাই আছেই। আৰু গাইজ আপোনালোক চোতালখন দেখুৱাই নাছিলোঁ তেতিয়া, এইখন চোতালখন ইয়াতে মিটিং হৈছিল। আৰু এয়া বুঢ়া পেণ্ডেলৰ ডেক'ৰেশ্যনো বঢ়িয়া। এই গাইজ কেটাৰিং মাৰি ঘৰ আহি পালোঁ, আৰু কেটাৰিংটো চেঙাপথাৰত আছিল বিদায়। আৰু আজিতো বাৰ্থডে মই কৈছিলোঁৱে, চ' বাৰ্থডে বুলি ঘৰত এনে আৰু প্ৰসাদ চসাদ অলপ যোগাৰ কৰিছে, প্ৰসাদো খাওঁ। আৰু আহোঁতে অলপ ঘৰৰ মানুহৰ কাৰণে ব্ৰইলাৰ কিনি আনিলোঁ নে কি। আজ ভাই কা হেপী वाला বাৰ্থডে ভাই, অলপমান ব্ৰইলাৰ আনিলোঁ। গাইজ আমাৰ এতিয়া ব্ৰইলাৰৰ বিৰাট কম দাম, 140 টকা কেজি। এই গাইজ চ' মানে ঘৰৰ মানুহবিলাকে ভাত পানী খালে, আৰু মই খোৱা নাই, কাৰণ মই কেটাৰিঙতে খাই আহিছোঁ, খাই ছাগলীৰে। আৰু এতিয়া আৰু খাব মন নাই, সেয়েহে মাংসটো কালি ৰাতিপুৱাই খাম আৰু মই ব্ৰইলাৰটো। সেয়ে গাইজ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ বাই বাই।